Hi guys, welcome back to our channel, Dear Lifestyle. Guys, birthday খেলালো লগতে 22 বছৰটো খেলালো আজি পুৰা হৈ গেল 23 বছৰ গাইস লাহে বিয়া বা বয়স হলে বাৰু बात तो सही है ইটা যাম গাইস মামাহঁতৰ হলত মাছ মাৰিব লাগি মানে মাহিয়াত আহিতো একেলগে মাছ মাৰি মামাহঁতৰ হলত আমাৰ হলত মাছ মাৰিলো সেইদিনাখনে দেখা পাইছা ভিডিঅ'টো আজি মামাহঁতৰ হলত মাছ মাৰিম আৰু কি মাছ আছে কি নাই সকলো দেখুৱাম চ' বলক গাইস পুৰা জাল চাল লৈ ৰেডি আৰু এটা মাছ মাৰাহে কথা আৰু খালটো আছে এইটো খালটো এইটো তো মেটকা থকা কিটা নহয় এইটো মেটকা আছে তাৰ এইটো মেটকা থকা সেইটো মেটকা থকা এইটো মেটকা থকা এই মেটকা নাখাটো এইটো তাত লিগি যাই আছো আৰু গাইছ আমাৰ মামাহঁতৰ ঘৰ এইটো এই মোৰ পিছত থকাটো এইটো এইটো আমাৰ কলিজা হাই কৰি দিয়া কি খবৰ হে গাইছ ৰ ক'ত যা পলো ক'ত যা এইটো কি নামটো কি এইটো নামটো এইটো জুলকি মাছ কেনেকৈ মাৰি গম জানা মাৰি এনেকৈ মাছটো পাঁচছা ঐ পিছত কথা পাতিম গাইছ পুৰা সাগৰ পানীৰ মাজেদি যাই আছো গাইছ দু চাইডে খাল মেটকা থকা খাল আমি পথাৰত আহিলো এতিয়া আমি মাছ ধৰিম গাইছ খালটো এইটোৱে বহুত ডাঙৰ নহয় বাৰু হ'লেও এতিয়া মাছ থাকবা লাগে যিহেতু মাছ মাৰাই নাই একদিনো কিমান পাওঁ দেখাই আছো আপোনালোকক আজি আমি এইটো মাছ ধৰিম পইতাতে কি কৰি আছে আপুনি চাবক দেই এইটো চাব এই যে মাছ পকাব জালব এইটো মোৰ আমি মাছ ধৰিম আপুনি গাইছ পুৰা জালখন ৰেডি কৰি ল'লোঁ এয়া প্ৰথম চাপ মাৰিম আৰু এয়া গাইছ এইয়া ফুলছি বাৰু এতিয়া মাছ বা সোমাই নে নোসোমাই গাইছ মাছ এটাও নাহিল আৰু জালখন গাছৰ পাতি ভৰ্তি হৈ ডাঙবানৰ হৈ গৈছে গাইছ বহুত টাইমৰ মূৰত সেয়া শ'ল মাছে দেখা দিছে মানে চাপ মৰাটো ভিতৰৰ পৰা নহ'ল বাৰু মাছটো আহি নাছিল পুৰা জালত হেঁপিয়ে ধৰিছোঁ আৰু গাইছ খেউৰীৰ শ'ল মাছটো নাহে পটককৈ এই মাথাটো সোমাই ওলাই লওঁ মাৰি গাইছ মাছ পালোঁ এইকেইটা এইটো মিৰ্গা শ'ল বৰালি আৰু শ'লটো মই পাইছোঁ জালত আৰু সেইটো পলত পাইছি আৰু গাইছ এয়া পুঠি মাছ এইকেইটা আধা কেজিমান হ'ব লাগে গাইছ মামাহঁতৰ হলত মাছ মাৰিলোঁ আৰু মাছকেইটা দেখাই দিছোঁ নহয় কেইটা পাইছোঁ এই তিনিটাই মাছ এতিয়া আকৌ আমাৰ খালত মাছ মাৰিম আমাৰ খালটো দেখিছাই আগৰ ভিডিঅ'ত চ' গাইছ মাছকেইটা মাৰি লওঁ আৰু মাছ মাৰা নেদেখাওঁ মাছ কিমান পালোঁ সেইটো দেখাম গাইছ মাছ পালোঁ এইকেইটা মানে আৰু এই বাল্টিঙতো আছে আৰু এইকেইটা মাহীহঁতলৈকে দি খেদাওঁ গাইছ একদম জাল আজি বহুত মাছছোঁ একদম ইচ্ছা নোহোৱা হৈছে মাৰি একদম ভাগৰ লাগি গৈছে আৰু গাইছ ঘৰলৈ এইকেইটা ৰাখিছোঁ গাইছ মাছ ধৰা হৈ গ'ল আৰু মাছ বহুত পোৱা নাই বাৰু আপোনালোকক দেখাকেইটাই পাইছোঁ এইকেইটাই আৰু বিকেট এটা আজিও আছিল সেইদিনা এৰিলোঁ ভোকো হৈছিল এৰিলোঁ আৰু গাইছ এতিয়া ভাত পানী খাই লওঁ খাই পেলাই আকৌ ওলাই যাম মামাহঁতৰ ঘৰৰ ফালে চ' গাইছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই